বৰষাৰাণী বিষয়া কান্দোনত ভাঙি পৰিছে। হঠাৎ কি যে হ'ল, এনেকুৱা হ'ব বুলি কোনেও ভবা নাছিল। বৰষাৰাণী বিষয়া বৰ্তমান বিপদত পৰিছে। এই জনপ্ৰিয় অভিনেত্ৰীগৰাকী কিহৰ বাবে বিপদত পৰিব লগা হ'ল আৰু কি বিপদত পৰিছে, এই সকলোবোৰ জনাম এই ভিডিঅ'টোৰ জৰিয়তে। সেয়েহে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে বৰষাৰাণী বিষয়া বৰ্তমান বৰকৈ দুখত পৰিছে আৰু তেওঁৰ এই দুখৰ সময়বোৰ পাৰ কৰিবলৈ তেওঁৰ স্বামীৰ লগত থাইলেণ্ডলৈ গৈছিল। কিন্তু থাইলেণ্ডলৈ যোৱাৰ পিছতে বৰষাৰাণী বিষয়াই আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা বিপদত পৰিছে। থাইলেণ্ডলৈ গৈ বৰষাৰাণী বিষয়াই কিছু ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এই ফটোসমূহ সকলোৱে দেখাৰ পিছত বহুতে তেওঁলোকক প্ৰশংসা কৰিছিল, কিন্তু আন একাংশই তেওঁলোকক ট্ৰলো কৰিছিল। বহু লোকে তেওঁলোকক কমেণ্ট কৰি লিখিছিল যে বহাগৰ এই ধুনীয়া বতৰত এনেধৰণৰ চুটি চুটি কাপোৰ পিন্ধি তেওঁলোক বিদেশলৈ কিয় ফুৰিবলৈ গৈছে। এনেধৰণৰ সমালোচনাই অভিনেত্ৰীগৰাকীক বৰকৈ আঘাত দিয়া বুলি তেওঁ জনাইছে। তেওঁ কয় যে অভিনেতা-অভিনেত্ৰীবোৰৰো মানুহেই হয়, তেওঁলোকৰো এটা নিজস্ব মন আছে, গতিকে এনে ক্ষেত্ৰত তেওঁলোকক ট্ৰল কৰি